নমস্কাৰ সকলোলৈকে। এয়া দেখিছেনে বান্দৰ এটা আহিছে। সেইটো সদায় আহে বাৰু আমাৰ দোকানলৈ, আৰু আজি ইয়াৰ মনটো ইমান এটা ভাল নহয়, সেইকাৰণে দেখিছেনে ইমান চুপচাপকৈ বহি আছে। আৰু এয়া মৰ্টন সদায় দোকানলৈ আহি মৰ্টন খায় বাবে আজিও মৰ্টন এটা দিলে, কিন্তু ইমান ল'বলৈ মন কৰা নাই। তথাপিও আমাৰ বৰ্তাই মৰ্টনটো লৈছে। সি ভাবিছে গুচাই দিব বুলি ভাবিছে, আৰু বৰ্তাই খং কৰি আছিলে যে সেইকাৰণে ভৰিকেইটাত ধৰিছে দেখিছেনে। আৰু এয়া চাওকচোন আৰু শেষলৈকে চাই থাকিব, মৰ্টনটো ইমান ধুনীয়াকৈ গুচাই নিজে মানুহৰ আগতে খাই চাবচোন। গছৰ গুটি ইয়াত ভৰাই ৰাখে।